নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আপোনালোকক আকৌ পুনৰ এটি ব্লগ বনাবলৈ আগবাঢ়ি আহিছোঁ। এইজন দেখিছে সৰু ল'ৰা, মোৰ লগত ভাইটি এজন আছে। ভাইটিজনৰ নামটো কি? সিদ্ধেশ উপাধ্যায় হয়। তেওঁ আমাৰ গাঁওখনৰ পৰা পিছ চাইডৰ গাঁওখন হয়। আৰু তেওঁৰ লগত আজি তাৰমানে পথাৰলৈ আহোঁতে তেওঁক আমি লগ পালোঁ। লগ পাই তেওঁৰ লগত মানে কথা পাতি তেওঁৰ লগত ভাল লাগিল। আৰু তেওঁ নেপালী হয়, নেপালী সম্প্ৰদায়ৰ মানুহ হয়। আৰু তেওঁক মই নেপালী ভাষাৰ 2-4টা আমাৰ আছামিজ ট্ৰেঞ্চলেশ্যন কৰিম, তেওঁৰ পৰা সুধিম আৰু মই অসমীয়াত সুধিম, তেওঁ নেপালী ভাষাত ক'ব। তোমাৰ নামটো কি? তোমাৰ নামটো নেপালী ভাষাত কি বুলি কয়? মই যদি তোমাক সোধোঁ তোমাৰ নামটো কি, তুমি নেপালী ভাষাত কি বুলি ক'বা? সিদ্ধেশ উপাধ্যায়। মেৰা নাম সিদ্ধেশ উপাধ্যায়। আৰু যদি তোমাক মই সোধোঁ তুমি ভাত খালা নাই, তুমি নেপালী ভাষাত কি বুলি ক'বা? মইলে ভাত খাই। তাৰপিছত এই ছাগলীকেইটাই ঘাঁহ খাই আছে, এইটো কি বুলি ক'বা নেপালী ভাষাত? বাস খাইলে এই পথাৰত হাল বাই আছে, এইটো কি বুলি ক'বা? এইটো মই মুখত নুফুটেই আৰু। বাৰু এতিয়া আৰু এটা কথা সুধিম হা। যিমান ৰাস্তাতে ছোৱালীজনী গৈ আছে ছোৱালীজনী তোমাৰ পচন্দ লাগিছে, তুমি যে ছোৱালীজনীক ভাল পাবলৈ সুধিলা যেনিবা তুমি ছোৱালীজনী কি বুলি ভাল পাবলৈ সুধিবা? তুমি যিমান কৈ বুলি সুধিবা, ভণ্টি তোমাক মোৰ ভাল লাগিছে, তোমাক ভাল পাওঁ বুলি তুমি সুধিবা, এইটো কি বুলি কয়? আৰু বা কোৱাচোন। মই তলাই ৰাম্ৰ পাঞ্চো, তাৰমানে মই তোমাক ভাল পাওঁ। এনেকুৱা কথা ন। তাৰপিছত মই এতিয়া তোমাৰ লখিমপুৰলৈ যাম, তেতিয়া কি বুলি ক'বা? লখিমপুৰ জানছো, মই ভাত খালোঁ, এইটো কি বুলি ক'বা? মই ভাত খানছো। তোমালোকৰ মই চাহ খাওঁ, এইটো কি বুলি ক'বা? চাহ খানছো। আজি আমি মামাৰ ঘৰলৈ যাম, এইটো কি বুলি ক'বা? মালৈ জানছো। মালৈ মানে মামা। এতিয়া মায়ে গান গাই আছে, এইটো কি বুলি ক'বা? পূজাত মই নতুন কাপোৰ কিনিম, কি বুলি ক'বা? কিনছো। মই সদায় স্কুললৈ যাওঁ, সেইটো মই সদায় স্কুল জানছো। একচুৱেলি তোমালোকৰ কথাবিলাক শুনি খুব ভাল লাগে। আৰু তুমি কিবা গান গাব জানা নেকি? কিবা এনেই গোৱাচোন, কিবা এটা সজাই মেলি প্ৰাৰ্থনা এটাকে গোৱা। গানছো নেপালী। আছামিজ প্ৰাৰ্থনা জানা? কি প্ৰাৰ্থনা জানা? তুমি কৈ দিয়া, এই নেপালী ভাষাত ক'বা, এই ইউটিউব চেনেলটো আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব, এনেকৈ। युट्युब चॅनल तपाईँले हेर्नु अनि सब्स्क्राइब गर्नु। अब কৈ দিয়া। यो युट्युब चॅनल तपाईँले हेर्नु अनि सब्स्क्राइब गर्नु। দেখিলে নেপালী ভাষাত ভাইটিও কৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ। আজি সৰু ব্লগ আমি তাৰমানে কি তেওঁ পথাৰতে ঘপককৈ লগ পালোঁ। পটককৈ ভাবিলোঁ আমাৰ এইটো নেপালী ভাষা নাজানো, কিছুমানে জানে বাৰু অসমীয়া ল'ৰা, কিন্তু মই নাজানো। কিন্তু ভাইটিক লগ পোৱাৰ কাৰণে তেওঁলোকক সুধিলোঁ। বাৰু ধন্যবাদ আজিলৈ, আকৌ পুনৰ লগ পাম। জয় অসম।